নমস্কাৰ অসম। মই আহিছোঁ চিলাপথাৰৰ চিচিবুঙা গাঁও এখনত আৰু ইয়াত বাৰ্থডে খাবলৈ আহিছোঁ। মোৰে বাইদেউ এজনী ছোৱালীৰ বাৰ্থডে আছে, তাকে খাবলৈ ইয়াত চিলাপথাৰত আহিলোঁ। আৰু প্ৰথমতে মই আপোনালোকক দেখাবলৈ খুজিছোঁ সিহঁতৰ ঘৰখননো ক'ত আছে। ঘৰখননো ক'ত আছে তাকে দেখাবলৈ খুজিছোঁ। সেয়া আপোনালোকক ভিতৰলৈ লাহেকৈ গৈ মই দেখাই দি আছোঁ আৰু আপুনি চাই থাকক, মোৰ লগতে আপোনালোকৰ ভিতৰলৈ বলক। এইয়া ল'ৰাকেইটা কেনেকৈ খুলি আছে আপোনালোকে চাবচোন, ভিতৰলৈ যায়। আমাৰ অংকুহঁতে আৰু বাৰ্থডে গাৰ্ল আৰু বন্দনাহঁতে চবেই সকলো মিলি ছাইডত খেলি আছে। আহক আপোনালোকে মোৰ লগতে ভিতৰত কেনেকৈ ডেক'ৰেশ্যন কৰিছে। ইমান ডাঙৰ যে বাৰ্থডে পতা নাই আৰু সৰু মুৰা অকেশ্যন নিচিনাকৈ পাতিছে যে ল'ৰা ছোৱালীকেইটা আহিব, তাৰপিছত অকণমান কেক এটা আনি সকলোকে খুৱাব। আমি ইমান ডাঙৰকৈ আমাৰ গাঁৱত বাৰ্থডে নেপাতে। আছে কিছুমান ধনী মানুহবিলাকনে বহুত ডাঙৰকৈ পাতে। সেই আমি কি গিফ্ট দিম, অকল ফুল এটা আনিছোঁ। তাকে বাৰ্থডে গাৰ্লক দেখাই দি আছোঁ আপোনাক। চাব দেই কিমান লেট্ৰিকৈ আছে বাৰ্থডে গাৰ্ল। আপুনি কেনেকৈ লেতেৰাকৈ আছে। আমাৰ ভণ্টিৰ লগৰীয়া কাষতে আছে মাক আৰু ভণ্টি গাল দুখন চাওকচোন কেনেকৈ কেক লগাই দিলে। তাৰ উপৰিও কণী চাওক কেনেকৈ হৈ গৈছে। আকৌ গা নদিলেহে দিছে, গা দিলেনো কি হ'ব, গাটো গোন্ধ মাৰি দিব কণীকেইটা। সেইটো বন্দনা, তাৰ লগৰ ছোৱালী ল'ৰাটো আৰু ৰাজু আৰু মোক চাহ কেনেকৈ সানি দিছে। এইবোৰ হৈছে আলহী মানে সৰু পোৱালীকেইটা আহিছে ন, তাৰ কাৰণে মিঠাই আনিছোঁ। মিঠাই অলপ চাহ লগত দিওঁ বুলি ভাগ কৰি আছোঁ। কেক অলপ মিঠাই এয়া মই ইমান হুলস্থুলত একো শুনা নাপায়। আজি মোৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ইমানতে সমাপ্ত আজিৰ কাৰণে। বাই বাই।